Hello everyone, welcome to my channel Learn with Muxina. আজি আমি ডিসকাস কৰিম ক্লাস 10ৰ সোশিয়াল সায়েন্সৰ ইতিহাসৰ 2 নম্বৰ লেসন মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা আন্দোলন। তো এই চ্যাপ্টাৰটোৰ কেইটামান ইম্পৰ্টেন্ট এমসিকিউ আমি ডিসকাস কৰিম। তো প্ৰথমটো এমসিকিউ চাও কি দিছে ইয়াতে নাম্বাৰ 1 আছে আজাদ হিন্দ ফৌজৰ জন্ম ক'ত হৈছিল। ইয়াতে অপশন এত আছে জাৰ্মানীত, অপশন বিত আছে ছিংগাপুৰত আৰু অপশন চিত আছে ভাৰতবৰ্ষত। তাৰ কাৰেক্ট অপশনটো হৈ পৰিব ছিংগাপুৰত হৈছিলে 1943 চনৰ 21 অক্টোবৰত আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল। ইয়াৰ পিছৰ কোৱেশ্যনটো হৈছে আজাদ হিন্দ ফৌজৰ জন্মদাতা কোন আছিল। এই কোৱেশ্যনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হয়। ইয়াতে অপশন এত দিছে কেপ্টেইন মোহন সিং, অপশন বিত দিছে ৰাসবিহাৰী বসু, অপশন চিত আছে সুভাষ চন্দ্ৰ বসু আৰু অপশন ডিত আছে প্ৰেম চংগাল। তো অপশন এত যেটো আছে কেপ্টেইন মোহন সিঙে মালয়াত পোনপ্ৰথমে ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটো পোষণ কৰিছিল। অপশন বিত আছে ৰাসবিহাৰী বসু। যেহেতু ৰাসবিহাৰী বসুক আজাদ হিন্দ ফৌজৰ জন্মদাতা বুলি কোৱা হয় কাৰণ টকিঅত বহা অধিৱেশনৰ জৰিয়তে তেওঁই প্ৰথম আজাদ হিন্দ ফৌজ গঠন কৰিছিল। আৰু অপশন চিত দিছে সুভাষ চন্দ্ৰ বসু। ৰাসবিহাৰী বসুৱে তেওঁৰ যেটো পদবী আছিল স্বতন্ত্ৰ লীগৰ সভাপতিৰ পদবীটো পিছত তেওঁ এই পদবীটো সুভাষ চন্দ্ৰ বসুক দিছিল আৰু তেওঁকে INA অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ মুৰব্বী হিচাপে তেওঁৰ নামটো ঘোষণা কৰিছিল। গতিকে ইয়াৰ কাৰেক্ট অপশনটো হৈ পৰিব অপশন বি ৰাসবিহাৰী বসু। ইয়াৰ পিছৰটো কোৱেশ্যন হৈছে কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগান দিছিল। আমি জানো যে ভাৰতবৰ্ষখনক স্বাধীন কৰিবৰ কাৰণে বা ইংৰাজসকলৰ কবলৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে বহুতো আন্দোলন হৈছিল আৰু তেনেকুৱা এটা আন্দোলনত মহাত্মা গান্ধী আগভাগ লৈছিল যেটো আন্দোলনৰ সময়ছোৱাত মহাত্মা গান্ধীয়ে কৰিম কিংবা মৰিম শ্লোগান দিছিল। ইয়াত অপশনবিলাক চাও কি দিয়া আছে। অপশন এত আছে আইন অমান্য আন্দোলন, অপশন বিত আছে ভাৰত ত্যাগ আন্দোলন, অপশন চিত আছে অসহযোগ আন্দোলন আৰু অপশন ডিত আছে খিলাফত আন্দোলন। ইয়াৰ কাৰেক্ট অপশনটো হৈ পৰিব অপশন বি ভাৰত ত্যাগ আন্দোলন। এই আন্দোলনৰ সময়ছোৱাত জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰাৰ কাৰণে বা জনসাধাৰণৰ দেহৰ প্ৰতি যিটো স্বদেশ অনুভূতিৰ ভাৱ সেইটো জগাই তুলিবৰ কাৰণে মহাত্মা গান্ধীয়ে কৰিম কিংবা মৰিম শ্লোগানটো আগবঢ়াইছিল। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল। মানে 1932 চনত সম্প্ৰদায় ভিত্তিত ভাগ কৰিছিল, যেনে শিখ তাৰপিছত খ্ৰীষ্টান আৰু মুছলমান সংখ্যালঘুসকলক সেপাৰেটকে নিৰ্বাচক মণ্ডলীৰ ব্যৱস্থা কৰিছিল আৰু হিন্দুসকলৰ পৰা পৃথক কৰিব বিচাৰিছিল। আৰু সেইজন প্ৰধানমন্ত্ৰী কোন আছিল। সেইজন ব্ৰিটিছ প্ৰধানমন্ত্ৰী আছিল। চাও অপশনবিলাক কি আছে দিয়া ইয়াতে। এ আছে এটলি, বি আছে চাৰ্চিল, চি আছে ৰামছে মেকডোনাল্ড। সৰি ইয়াতে প্ৰিণ্টিঙত ভুল হৈছে, ৰামে দিয়া আছে, ৰামছে মেকডোনাল্ড হ'ব আৰু অপশন ডিত আছে জেৰেছা মে। তো ইয়াৰ কাৰেক্ট অপশনটো হৈ পৰিব অপশন চি ৰামছে মেকডোনাল্ড। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে চৌৰি চৌৰাৰ সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল। অপশন এত আছে 1922 চনৰ 5 ফেব্ৰুৱাৰী, অপশন বিত আছে 1931 জানুৱাৰী আৰু অপশন চিত আছে 1942 8 আগষ্ট, অপশন ডিত আছে 1919 6 এপ্ৰিল। ইয়াতে কুৱেশ্যনটো সুধিছে যে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰা নামে এটা ঠাই আছিল য'ত এটা বৃহৎ হত্যাকাণ্ড সংঘটিত হৈছিল আৰু সেই হত্যাকাণ্ডটো কেতিয়া সংঘটিত হৈছিল। তো ইয়াৰ কাৰেক্ট অপশনটো হৈ পৰিব অপশন এ 1922 চনৰ 5 ফেব্ৰুৱাৰী, অপশন এ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে নাম্বাৰ 6 নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠনটো কোনে গঢ়ি তুলিছিল। আমি জানো যে ভাৰতবৰ্ষখনক ইংৰাজৰ কবলৰ পৰা মুক্ত কৰিবৰ কাৰণে বিভিন্ন ৰাজনৈতিক সংগঠনৰ জন্ম হৈছিল আৰু তেনেকুৱা এটা ৰাজনৈতিক সংগঠন মহাত্মা গান্ধীয়ে কৰিছিল যিটোৰ নাম আছিল নাটাল ইণ্ডিয়ান কংগ্ৰেছ। তেওঁ নাটালত গৈ পেলাই নাটাল ইণ্ডিয়ান কংগ্ৰেছৰ লগতে ইণ্ডিয়ান অপিনিয়ন নামৰ এটা বাতৰি কাকতো প্ৰতিষ্ঠা কৰিছিল আৰু সেই বাতৰি কাকতখনৰ জৰিয়তে জনসাধাৰণৰ ৰাজনৈতিক সচেতনতা আৰু সামাজিক চেতনা জাগ্ৰত কৰি তুলিছিল। গতিকে ইয়াৰ অপশনটো হৈ পৰিব অপশন এ মহাত্মা গান্ধী।
ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে নাম্বাৰ 7 সত্যাগ্ৰহৰ কৌশল গান্ধীজীয়ে পোনপ্ৰথমে ক'ত প্ৰয়োগ কৰিছিলে ইয়াত অপশ্যনবিলাক দিয়া আছে অপশ্যন এ দক্ষিণ আফ্ৰিকাত অপশ্যন বি চম্পাৰণত অপশ্যন চি গুজৰাটত আৰু অপশ্যন ডিত আছে ওপৰৰ এটাও নহয় এতিয়া প্ৰথমতে আমাৰ জানিব লাগিব সত্যাগ্ৰহ মানে হৈছে সত্যৰ প্ৰতি আগ্ৰহী হোৱা বা সত্য পথত থাকি পেলাই কাম কৰা আৰু মহাত্মা গান্ধীয়ে এই সত্যাগ্ৰহৰ কৌশলটো পোনপ্ৰথমে ব্যৱহাৰ কৰিছিলে দক্ষিণ আফ্ৰিকাত গতিকে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে নাম্বাৰ 8 সত্যাগ্ৰহৰ মূল ভিত্তি বুলি কাক কোৱা হয় অপশ্যন এত আছে অহিংসা অপশ্যন বিত আছে স্বৰাজ অপশ্যন চিত আছে সত্য আৰু অপশ্যন ডিত আছে আগ্ৰহ গতিকে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ অহিংসা যদি আমি সত্য পথত থাকি কাম কৰোঁ তেতিয়াহ'লে হিংসাৰ পথ আমি অৱলম্বন কৰিব নোৱাৰিম অহিংসা পথত থাকি পেলাই আমি কাম কৰিব লাগিব ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে নাম্বাৰ 9 সৰি এইটো দুবাৰ আহি গৈছে উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাৰ ঘটনা যেটো আৰু এবাৰ ডিসকাস কৰা হৈছে এতিয়া নাম্বাৰ 10 কুৱেশ্যনটো আমি চাওঁ খুদাই খিদমত গাৰ্জ আন্দোলনটো কোনে চলাই নিছিল বা ইয়াৰ নেতৃত্ব কোনে বহন কৰিছিল খুদাই খিদমত গাৰ্জ মানে হৈছে ঈশ্বৰৰ সেৱক বুলি কোৱা হয় আৰু সেই আন্দোলনটোৰ নেতৃত্ব কোনে বহন কৰিছিল ইয়াত অপশ্যন আছে অপশ্যন এ খান আব্দুল গফুৰ খান অপশ্যন বিত আছে মোহাম্মদ আলী জিন্না অপশ্যন চিত আছে কেপ্টেইন চৌহান সিং অপশ্যন ডিত আছে তুৰস্কৰ ৰাষ্ট্ৰপ্ৰধান খলিফা গতিকে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ খান আব্দুল গফুৰ খান যাক সীমান্ত গান্ধী বুলি কোৱা হয় ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে গান্ধী আইৰণ চুক্তি কেতিয়া সম্পন্ন কৰা হৈছিল অপশ্যনবিলাক ইয়াত দিয়া আছে নাম্বাৰ এ আছে 1930 চনৰ 15 মাৰ্চত অপশ্যন বিত আছে 1925 চনৰ 25 মাৰ্চ অপশ্যন চিত আছে 1931 চনৰ 5 মাৰ্চ অপশ্যন ডিত আছে 1931 চনৰ 25 মাৰ্চ গতিকে এই 11 নম্বৰ যোনটো কুৱেশ্যন আছে ইয়াৰ কাৰেক্ট অপশ্যনটো তোমালোকে কমেন্ট বক্সত লিখিবা আৰু আজিৰ ভিডিও এইখিনি আছিলে নেক্সট যিবিলাক ভিডিও আছে সেইবিলাক পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবা লাইক কৰিবা থ্যাংক ইউ